এভৰিৱান গুড ইভিনিং। ঘৰটো দেখি চাগে গম পাইছে ন, মাহঁতৰ ঘৰত আজিও আহিছোঁ বুলি। মাহঁতৰ ঘৰত আহিলোঁ হ'ল কিছু সময়, পাৰ্থ আহি থৈ গৈছে। মানে আজি ৰ'ব দেই, মই জেগাখিনি ভালকৈ পোৱাই নাই, ক'তনো কথাখিনি কওঁ, মানে তেনেকুৱা লাগিছে। মানে আজি আমাৰ সেইটোত মানে ৰাখাল ঘৰত অধিৱেশন আছিলে হা, মানে আমাৰ ইয়াৰে মেটুৱাকুচিৰ ৰাখাল ঘৰত অধিৱেশন আছিলে। তাত মানে আজি বন্তি প্ৰজ্বলন কৰিব আবেলি। সেইকাৰণে মই ভাবিলোঁ বোলো অকণমান এটা সেৱা কৰি যাওঁ, মানে 8-9 দুদিন আছে, 8 ফেব্ৰুৱাৰী 9 ফেব্ৰুৱাৰী, আজি 8 ফেব্ৰুৱাৰী। সেইকাৰণে ভাবিলোঁ আজি এটা সেৱা কৰি যাওঁ। কালি এখন পাৰ্টি আছে, মানে দাদাৰ ছোৱালীৰ তোলনি পাৰ্টি আছে, গতিকে তাতে যাব লাগিব। তো ভাবিলোঁ আজি এটা সেৱা কৰি যাওঁ, সেইকাৰণে আহিছোঁ। এতিয়া আমি যাম, মা, মই, মাহী, আমাৰ ওচৰৰে বাইদেউ, তেনেকৈ আমি সেৱা কৰিব যাম। সেৱাও কৰিলোঁ, বন্তি প্ৰজ্বলন চায়ো আহিলোঁ, আৰু অধিৱেশনত কেনেকুৱা কি হৈ আছে চাই আহিম, আৰু আপোনালোককো অকণমানকৈ দেখুৱাম আৰু কি হৈ আছে, আভাস এটা দিম আৰু কি হৈ আছে। তো চাই থাকক ভিডিঅ'টো কণ্টিনিউকৈ। এয়া হৈছে আমাৰ মধ্য মেটুৱাকুচি গৰখীয়া গোঁসাই ঘৰ, সন্মুখ ভাগত থিয় দি আছোঁ আমি। প্ৰথমতে ভাবিছিলোঁ এনেই ৰাস্তাৰে ফুৰিম, তাৰপিছত অকণমান ৰখিলোঁ মানে গেটৰ সন্মুখত। তাৰপিছত চবেই মাতিলে আৰু ভিতৰত যাবৰ কাৰণে, বোলো ভাবিলোঁ আমিও সেৱা এটা জনাই আহোঁ। এয়া মাহী আমাৰ, আৰু মোৰ ওচৰজনী হৈছে বাইদেউ, মই সৰু বাইদেউ বুলি মাতোঁ, আৰু মা, গোটেইকেইজনে আমি থিয় দি আছোঁ। আৰু এতিয়া আমি এয়া ভিতৰত আহিলোঁ, সোমোৱাখিনি দেখুওৱা নহ'ল। আৰু এয়া আমাৰ মেইন ৰাসৰ ঘৰটোৰ ভিতৰ ভাগ, আৰু ইয়াতে গোঁসাই আছে, আৰু আমি ইয়াতে সেৱা পাতি কৰি ল'লোঁ ধুনীয়াকৈ। সেৱা কৰি আপোনালোকক দেখুৱাই আছোঁ মন্দিৰৰ দৃশ্য। আৰু এইফালে মানে সভা হৈছে, যি অধিৱেশনৰ মেইন বস্তুটো হৈছে মিটিং। আৰু ৰাখাল ঘৰটোৰ ভিতৰতো ধুনীয়াকৈ চাকি জ্বলাইছে, ইমান ধুনীয়া পৰিৱেশ হৈছিলে। চাৰিওফালে চাকি জ্বলাইছিলে, মই আপোনালোকক আগলৈ দেখুৱাই যাম। আৰু এইফালে এয়া দেখিছে মিটিংখন হৈ আছে, তাত মানে ইয়াতে বুঢ়া সত্ৰীয়াও আহিছে, বৰপেটাৰ বুঢ়া সত্ৰীয়া আহিছে তেওঁ, আৰু এনেকৈ বুদৰুটো সত্ৰ, এনেকৈ বহুতজন আহিছে। আৰু এয়া ছাইডৰ গেটখন, ইয়াতেও ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰি ল'লোঁ আমি গোটেইকেইজনে। আৰু এয়া গুৰুআসনখন বাহিৰত উলিয়াই থৈছে, কাৰণ কালি এইখন লৈ যাব প্ৰচেছন কৰোঁতে গুৰুআসনখন লৈ যাব, আৰু চাৰিওফালে মানুহ বহি নাম গাই যাব, সেইকাৰণে এইখন উলিয়াই থোৱা আছে। আৰু এয়া টেকেলিবিলাক ছাইডত আছে, সেইকেইটাও লৈ যাব মানুহে। আৰু মানুহ দেখিছেনে কিমান মানুহ হৈছে এইখিনি সময়তে। আৰু আমি অহাৰ আগে আগে, মানে ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছেতো, ৰাতিপুৱাৰ পৰা মানুহ আহিয়ে আছিলে, আৰু এতিয়াও মানুহ আহিছে। আৰু ইয়াত অকণমানকৈ চাহ পানীৰো যোগান ধৰিছিলে, ৰঙা চাহ যি নহওক আৰু নিৰ্মালী হিচাপত দিছে। আৰু এয়া বুবু, তাকো লগ পালোঁ। আৰু এইফালে মঞ্চখন পাতিছে, যে মঞ্চখনতো নৃত্য, মানে সাংস্কৃতিক সন্ধিয়া পাতিছিলে, আৰু বেলেগ নহয়, সত্ৰীয়া নৃত্য, তাৰপিছত মিটিং, বৰগীত, তেনেকুৱা টাইপৰ হৈ আছিলে। এইয়া মাছকেইটা দেখিছে, ধুনীয়াকৈ পানীত চৰি আছে,
লেতেৰা হৈছে অলপ। ভাইটি আজি চাফা কৰা কথা আছিলে কিন্তু চাফা কৰিব নোৱাৰিলে, মানে পানী লাগে যে। সেইখন তলত দেখিছে মোৰ আৰু পাৰ্থৰ ফটো, আৰু এফালে এখন পাৰ্থৰ ফটো, সেইখন ভাইটিৰ ফটো ওপৰত। মানে বিছলেৰীৰ পানী দিয়ে সেইটোত, মাছৰ সেইটোত বিছলেৰী পানী, এই মানে 20 লিটাৰ যে, সেই তেনেকুৱা 3টামান লাগে, মানে 60 লিটাৰমান লাগে সেইটোত পানী দিবলৈ। আমাৰো এটা আছিলে তাৰে ঘৰত, কিন্তু এতিয়া মাছকেইটা নাই কাৰণে বন্ধ কৰি থোৱা আছে। সেইকেইটা দেখিছে। কিন্তু পানীটো নানিলে বোলে, মানে নাহিল, মানে যাক অৰ্ডাৰ দিছিলে এজনক মানে আনিব কৈছিলে, নানিলেহি। সেইকাৰণে এইটো চাফা কৰা নহ'ল, নহ'লে চাফা কৰিলে হয় আজি, আপোনালোকক ধুনীয়াকৈ দেখুৱাব পাৰিলোঁ হয়। এতিয়া অকণমান হেৰি হৈছে, মানে লেতেৰা হৈ আছে। এতিয়া ভাইটি আনিলে মাংস, আমি আহি পালোঁ, কীৰ্তন ঘৰৰ পৰা আহি পালোঁ, আহি গাখীৰ খাব ধৰিছোঁ। আৰু এতিয়া ভাইটি মাংস আনিলে অলপমান, সেইকাৰণে মায়ে মাংস বনাই আছে। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেই। মানে মই ইয়াতে ভাতে খাই যাম, পাৰ্থয়ো এঠাইত গৈছে, গতিকে পাৰ্থ মানে তাতে খাই আহিব, সেইকাৰণে মই ইয়াতে ভাত খাই যাম। মায়ে বনাই আছে আৰু মই চাই আছোঁ, মানে চচ উলিয়াই লৈছে, দিব। তো হ'লে আপোনালোকক দেখুৱাম। মাংস হ'ল আমাৰ, আৰু এতিয়া এয়া আহিছোঁ দেখুৱাবলৈ আপোনালোকক। এয়া মাংস, তাৰপিছত এয়া ভাজি, ভাত আৰু দালি নে কি, মাছ কি হৈ ৰান্ধিছিলে মা? অমিতা আলুৰে মাছ, মাংস, ড্ৰাই ভাজি, ভাত, এইকেইটা। আৰু এতিয়া আমি খাম। ৰুমৰ লাইট চাইট দি লওঁ। মোৰ কেৱল ফেনকেইখনতহে চুইচকেইটা টিপা যায়, মানে কি জানেনে, চুইচকেইটা মানে হাততে নাহে, বহুত দিন নাহিলে মানে পাহৰি যোৱাৰ নিচিনা হয়। মই আহি ধুনীয়াকৈ বহি আছোঁ, এতিয়া ভাত খাম দেই। এয়া আহি গ'ল আমাৰ ভাত ডাইনিঙত। মোৰ কাঁহীখন চাওক আগতে, মাছ তলত আৰু মাছ আছে দেই, ওপৰত মাছৰ মূৰটো দিছে। মই নাখাওঁ বাৰু মাছৰ মূৰ চূৰ, মায়ে বা কিয় দিছে। আৰু মোক লেগ পিচটো দিছে, দেখিছে। ভাইটি পূৰা বহি গৈছে, চাই ইফালে অলপ নাচাব দই। ইমান লাজুকা। এতিয়া আমি খাই লওঁ দেই। আৰু এয়া নেক্সট দিনাখন এয়া শোভাযাত্ৰা আৰম্ভ কৰিছে ৰাতিপুৱাতে, আৰু এয়া ট্ৰাকখনত নাম গাই গৈছে, আৰু তাতে আছিলে গুৰুআসনখন, আৰু চব নামৰে দলবিলাক গৈছে, মানে বহুত ঠাইৰ পৰা আহিছে নামৰ দলবিলাক। আৰু প্ৰচেশ্যনখন বহুত বেছি দীঘলীয়া আছিলে। মই বাৰু ইমানখিনি দেখুৱাব নোৱাৰিম, কাৰণ ভিডিঅ'টো নহ'লে 1 ঘণ্টামানৰ হৈ যাব, গতিকে বহুত বেছি দীঘলীয়া আছিলে। আৰু এয়া ভাগৱতখন লৈ ঘূৰিছে, দেখিছেনে।
ধেনি কোপা বাইদেউ দেখছা ফুল দেখছা এইটো ৰান্ধেনি বাইদেউ বয়া দেখি বৃন্দাবতী এ তোমাৰ হাতী সেইটো চাইডে নাপায় পাছত সন্ধিয়া হৈছে আহিছে না ভাল লাগে আৰু এয়া হৈছে গধূলিৰ সাংস্কৃতিক সন্ধিয়া এয়া সত্ৰীয়া নৃত্য এইবিলাক নাচি আছিলে